নমস্কাৰ। আজি আমি আলোচনা কৰিম ইভিএছ। আজিৰ টপিক হৈছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন কাৰকসমূহ, ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং এনভাইৰনমেণ্ট। আজি হৈছে কনচেপ্ট ক্লাছ 2, কিন্তু এইখিনি আলোচনা কৰাৰ আগতে আপোনালোকৰ আগত এটা সৰু কথা কৈছো। মানে বহুতেই কি কৰে, কমেণ্ট কৰি কয় যে ছাৰ বা দাদা আমাক কি লাগে, গণিতৰ ভিডিঅ' লাগে আৰু ৰিজনিঙৰ ভিডিঅ' লাগে। সেইকাৰণে যোৱাকালি কমিউনিটি পোষ্টৰ জৰিয়তে কি কৈছিলো যে ফ্ৰেকশ্যন এটা কালেজতে শেষ। কেৱল আজি কৈছো ফ্ৰেকশ্যন বুলিয়ে নহয়, আমাৰ যি ভগ্নাংশ আছে এই ভগ্নাংশ মানে ফ্ৰেকশ্যন বুলিয়ে নহয়, আৰু বাকী যিখিনি আমাৰ ডিএলএড পেড এক্সামৰ গণিতৰ চিলেবাছত দিয়া আছে সেই সকলো টপিকছ আলোচনা কৰিবলৈ সাজু। কিন্তু আপোনালোকে নিশ্চয় অৱগত, আমাৰ যিখন চিটেট পৰীক্ষাৰ চিলেবাছ আছে সেই চিলেবাছৰ আৰু আমাৰ যি ডিএলএড পেড এক্সামৰ চিলেবাছৰ যিখিনি গণিত, এই গণিতৰ টপিকখিনি আমাৰ যি চিমিলাৰিটি 100% আমাৰ যি চিমিলাৰিটি মানে মিল আছে। কিন্তু আপোনালোকে নিশ্চয় জানে আমাৰ যি চিটেট পৰীক্ষা হয় ইংৰাজীত হয়, মানে ইংৰাজী আৰু হিন্দী যি দুটা ভাষা আছে, অসমীয়া নহয়। সেইকাৰণে সেই চিটেটৰ নোটছখিনি আছে মোৰ সমাজ বিজ্ঞানৰ আৰু বিজ্ঞানৰ দৰেই, কিন্তু ক'ত আছে ইংৰাজীত আছে 60% আৰু অসমীয়াত আছে 40%। কিন্তু যদি আমি অসমীয়াত কি কৰোঁ আলোচনা কৰি যাওঁ তেতিয়া আপোনালোকৰ বুজাত একেবাৰে সহজ হ'ব। যদি লাগে তেনেহ'লে আপোনালোকে কি কৰিব, কমেণ্ট কৰি জনাব, তেতিয়াহে কি কৰিম দিম। আৰু বাকী যিখিনি টপিকছ আছে কেৱল ফ্ৰেকশ্যন বুলি নহয়, আকৌ কৈছোঁ সকলোবোৰ টপিকছ আলোচনা কৰিম এইকেইদিনত। মানে 4-5 দিনৰ ভিতৰত গণিত একেবাৰে শেষ কৰি দিম। আৰু আপোনালোকে ডিএলএডত মানে যি 15 নম্বৰ আছে অতি কমেও 10 নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে আকৌ কৈছো ইংৰাজীত 60% আৰু অসমীয়াত মানে 40%ৰ ওচৰে পাজৰে। কিন্তু যেতিয়া অসমীয়াত কি কৰিম আলোচনা কৰিম, বুজাত একেবাৰে সহজ হৈ যাব। গতিকে যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়াহে কি কৰিম ভিডিঅ' আপলোড কৰিম। কিয়নো বৰ্তমান হাতত একেবাৰে সময় নাই, আৰু গণিতৰ যি আৰু ৰিজনিঙৰ যি আমাৰ কি কনচেপ্ট সেইখিনি টাইপ কৰি থাকোঁতে কি হয়, সময় আমাৰ গুচি যাব আৰু পৰীক্ষা আহি পাব। সেইকাৰণে সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ দৰেই যিখিনি মানে নোটছ আগবঢ়াইছো তেনেদৰেই ইয়াতো আলোচনা কৰিম। কিন্তু আমি কি কৰিম, যদিও ইংৰাজীত আছে অসমীয়াত কি কৰিম অতি সহজ সৰলভাৱে আলোচনা কৰি যাম, যাতে আপোনালোকৰ মনত থাকে। গতিকে এইখিনিকে ক'লো, যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়াহে দিম। গতিকে এতিয়া আহিছো আমাৰ যি আজিৰ মূল টপিকছ, আমাৰ যি পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন কাৰকসমূহ, কি কি কাৰকে প্ৰভাৱ পেলায়। ইতিমধ্যে পৰিৱেশৰ ওপৰত আলোচনা কৰিছো, আৰু যি আমাৰ জৈৱিক আৰু অজৈৱিক উপাদান এইখিনি আছে। লগতে আমাৰ যি প্ৰাকৃতিক সম্পদ, যি আমাৰ বনজ সম্পদ, যিখিনি সম্পদৰ ভাগ আছে সেইখিনিৰ ওপৰত এটা কি বিশেষভাৱে এটা ভিডিঅ' লৈ আহিম, তাতে মানে সেইখিনি থাকিব। গতিকে এতিয়া আহিছো, পৰিৱেশ বিজ্ঞানৰ পৰিসৰ হৈছে অতি বহল। ই পৃথিৱীৰ সকলো বস্তু, সম্পদ আৰু মানুহৰ সকলো কাৰ্যকে কি কৰে সামৰি লয়। মানুহ আৰু পৃথিৱীৰ ঘনিষ্ঠ নক্ষত্ৰৰ সকলো দিশ পৰিৱেশৰ লগত জড়িত। বায়ু, পানী, মাটিক লৈয়ে কি যিহেতু আমাৰ পৰিৱেশ গঠিত হৈছে। গতিকে পৰিৱেশ বিজ্ঞান তথা পৰিৱেশ অধ্যয়নে কি কৰে আমাৰ এই তিনিওটা ক্ষেত্ৰৰ মানে তিনিওটা দিশৰ যি মানুহৰ কাৰ্যকলাপ, এই কাৰ্য প্ৰক্ৰিয়াৰ বিষয়ে কি কৰে বিশদভাৱে মানে বিতংভাৱে কি কৰে আলোচনা কৰে। সংক্ষিপ্ত আৰু প্ৰণালীবদ্ধ দৃষ্টিভংগীৰ জৰিয়তে আমি কি পৰিৱেশৰ ওপৰত কেনেদৰে কি কৰে প্ৰভাৱ পেলায়, এই প্ৰভাৱ পেলোৱা যিখিনি কাৰক এইখিনি আমি আলোচনা কৰিম। কি কি কাৰকে আমাৰ পৰিৱেশৰ ওপৰত কি কৰে প্ৰভাৱ পেলায়। যেনে জনসংখ্যাৰ আকৃতি আৰু বৃদ্ধি। আমাৰ যি জনসংখ্যা বৃদ্ধি হৈ আছে, যি জনসংখ্যা বিস্ফোৰণ, যিহেতু আমাৰ দেশ ভাৰতে বৰ্তমান পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ, ঠিক সেইদৰে আমাৰ চীন, আমাৰ যি এছিয়া মহাদেশৰ চীন দ্বিতীয়, আমাৰ পৃথিৱীৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। ইয়াত কি হৈছে জনসংখ্যা যি বৃদ্ধি, এই বৃদ্ধিয়ে কি কৰে আমাৰ পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। ইয়াত কি কোৱা হৈছে জনসংখ্যাৰ আকৃতি আৰু যি বৃদ্ধি। জনসংখ্যাৰ আকাৰ আৰু যি গতিশীল বৃদ্ধিৰ ফলশ্ৰুতিত কি হৈছে পৰিৱেশৰ ওপৰত নানান সমস্যাৰ সৃষ্টি হৈছে, আৰু পৃথিৱীৰ কোনো এটা অঞ্চলত যি ভাৰসাম্যহীনতা, মানে যি ভাৰসাম্যহীনভাৱে জনসংখ্যা বৃদ্ধি পাই আছে। এনেদৰে কি হয় আমাৰ যি জনসংখ্যা এই কি কৰে আমাৰ পৰিৱেশৰ ওপৰত বিশেষভাৱে আমাৰ যি প্ৰাকৃতিক সম্পদসমূহ আছে ইয়াৰ ওপৰত কি কৰে বিশেষ
হেঁচা প্ৰদান কৰে বা তীব্ৰ চাপৰ সৃষ্টি কৰে। আৰু মাত্ৰাধিকভাৱে জনসংখ্যা বৃদ্ধি পোৱা এই অঞ্চলটোৰ কি হয়, যিকোনো এটা অঞ্চলৰ যি আমাৰ পৰিৱেশৰ সম্পদ আছে, এই সম্পদ আজি কি কৰে, লুণ্ঠন ৰাজৰ উপৰিও আমাৰ যি প্ৰাকৃতিক সম্পদ আছে এইখিনি কি কৰে, ভাৰসাম্যতে কি হয়, লোপ পাই নোহোৱা হৈ যাই নোহোৱা কৰে। কোনে? এই জনসংখ্যা বৃদ্ধিৰ সমীক্ষাই। তাৰপিছত সমান্তৰালভাৱে যি বৰ্ধিত জনসংখ্যা ই কি কৰে, প্ৰত্যক্ষ তথা পৰোক্ষভাৱে আমাৰ যি জীৱনৰ মানদণ্ড কি কৰে, নিম্নগামী কৰি তোলে। আমাৰ যি কোৱালিটি এফিচিয়েন্সি বুলি কোৱা হয়, ইয়াক কি কৰে, নিম্নগামী কৰি তোলে। আৰু ফলত যি জনসংখ্যাৰ হাৰ, এই জনসংখ্যাৰ হাৰৰ যি অনুপাত, এই অনুপাতে প্ৰাকৃতিক সম্পদসমূহৰ যি অনুপাত ই কেতিয়াও বৃদ্ধি হোৱা দেখা নাযায়। মাটি বাঢ়ে নেকি? মাটি কেতিয়াও নাবাঢ়ে। কি বাঢ়ে? কেৱল মানুহ বাঢ়ে। আৰু এই মানুহখিনিয়ে কি কৰে, মাটিৰ ওপৰত কি কৰে, অত্যাধিক হেঁচা প্ৰদান কৰি আছে, নানা ধৰণৰ ৰাস্তা ঘাট বিল্ডিং বনাই আছে ইত্যাদি, যি ইণ্ডাষ্ট্ৰি বনাই আছে। এতিয়া আছে পৰিৱেশ প্ৰদূষণ। এই পৰিৱেশ প্ৰদূষণে কি কৰে, পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। যেনে প্ৰদূষণ বুলি ক'লে সাধাৰণতে আমাৰ চাৰিওফালে পৰিৱেশত সংঘটিত হোৱা অনুপযোগী পৰিৱৰ্তনসমূহক বুজায়। পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত মানুহ তথা বৰ্ধিত জনসংখ্যা, এই যি আমাৰ সমীক্ষা, মানুহ বঢ়া, মানুহ বৃদ্ধি হোৱা, এই সমীক্ষাটোৱে দায়ী বুলি আমি যদি কওঁ তথাপিও ভুল নহব। কিয়নো যিমানে মানুহ বাঢ়িব সিমানেই পৰিৱেশ প্ৰদূষণ হ'ব। ইয়াৰ মূলতে আছে মানুহ। পৰিৱেশ প্ৰদূষণ, আমাৰ যি পৰিৱেশ প্ৰদূষণ, এই প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়। ইয়াৰ ভিতৰত বিশেষকৈ বায়ু প্ৰদূষণ, বায়ু, পানী, মাটি, তেজস্ক্ৰিয় প্ৰদূষণ, তাপ প্ৰদূষণ, তাৰপিছত শব্দ প্ৰদূষণ আদি হৈছে প্ৰধান। আৰু পৰিৱেশৰ মানদণ্ড যি নিম্নগামী কৰাৰ ক্ষেত্ৰত এই প্ৰদূষণৰ প্ৰভাৱ যথেষ্ট বেছি। পৰিৱেশৰ মানদণ্ড নিম্নগামী হলে কি হয়, মানুহৰ জীৱন ধৰণৰ মানদণ্ড কি হয়, উন্নতি হোৱাৰ পৰিৱৰ্তে কি হয়, নিম্নগামী হয়। যি জীৱনৰ গুণগত মান বুলি কোৱা হয়, জীৱনৰ মানদণ্ড ই কি হয়, নিম্নগামী হোৱা দেখা যায়। তাৰপিছত দ্ৰুত ঔদ্যোগিকৰণ, আমাৰ যি আৰু চিন্তাহীন নগৰীকৰণ, আমাৰ যি বৰ্তমান ইণ্ডাষ্ট্ৰীবোৰ হৈ আছে, দ্ৰুত ঔদ্যোগিকৰণ দ্ৰুত গতিত দ্ৰুত ঔদ্যোগিকৰণে আৰু যি চিন্তাহীন নগৰীকৰণ ইয়ে কি কৰে, পৰিৱেশৰ ওপৰত অত্যাধিক প্ৰভাৱ হেঁচা প্ৰদান কৰে। উন্নত ৰাষ্ট্ৰসমূহে কি কৰে, অৰ্থনৈতিক বিকাশৰ যি গতি, এই বিকাশৰ গতিত কি হয়, অতি খৰতকীয়া অতি ফাষ্ট কৰি তোলাৰ বাবে প্ৰাকৃতিক সম্পদ আজি কি কৰে, চিন্তাহীনভাৱে, কোনো চিন্তা নকৰাকৈ কি কৰে, ব্যৱহাৰ কৰিছে। যেনে হাবি জংঘল কাটি, আৰু পৰিৱেশৰ যি ভাৰসাম্যতা ই কি হৈছে, ইয়াৰ কথা পাহৰি, অথবা পৰিৱেশৰ লগত যি সুসামঞ্জস্য আছে, সহাৱস্থান যি থাকিব লাগে, বাসস্থান, ইয়াৰ কথা কি কৰে, পাহৰি গৈ প্ৰাকৃতিক সম্পদসমূহ কি কৰে, নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। আৰু এই ৰাষ্ট্ৰসমূহে কি কৰে, এনেধৰণৰ কাৰ্য কৰাৰ ফলত কি হয়, পৰিৱেশৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। আৰু মানুহৰ দূৰদৰ্শিতাহীন যি কাৰ্য ই কি হয়, ভৱিষ্যত আমাৰ যি মানৱ জাতি, ইয়াৰ অস্তিত্বত কি হয়, সংকটত সন্মুখত ভাবুকিৰ সৃষ্টি কৰিব পাৰে। আৰু যি সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱা হয়, যি বহনক্ষম উন্নয়ন, ইয়াৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। কিহে? এই দ্ৰুত ঔদ্যোগিকৰণ, আমাৰ যি আৰু যি নগৰীকৰণ, এইবোৰে। এতিয়া হৈছে চোৰাং চিকাৰী। আপোনালোকে নিশ্চয় চোৰাং চিকাৰীৰ কথা জানে। আমাৰ যি পৰিৱেশৰ ওপৰত চোৰাং চিকাৰী তথা যি বেপাৰী সমূহে কি কৰে, যথেষ্ট কুপ্ৰভাৱ পেলায়। ফলত কি হয়, প্ৰাকৃতিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে যি নিৰপেক্ষ দৃষ্টিভংগী, ইয়াৰ বিকাশ কৰাটো বৰ্তমান সময়ত কি অধিক জটিল হৈ পৰিছে। আৰু প্ৰায়ভাগ ক্ষেত্ৰতে দেখা যায় যে প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ দায়িত্ব থকা সকলে কি কৰে, নিজেই অৰ্থাৎ এনেবোৰ কাৰ্য সম্পাদন কৰা যিসকল ব্যক্তি, এইসকলে এই সম্পদসমূহ নিজৰ ব্যক্তিগত স্বাৰ্থৰ খাতিৰত চিন্তাহীনভাৱে ধ্বংস কৰা কাৰ্যত কি হয়, অতি তৎপৰ হৈ পৰা দেখা যায়। আৰু চোৰাংভাৱে সম্পদসমূহ বিক্ৰী কৰা, যি গছ আছে, গছ-গছনি আছে, এইবোৰ কি কৰে, বিক্ৰী কৰে, ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰা, আৰু বেপাৰীৰ লগত লগ হৈ এইবোৰ ধ্বংস কৰা অতি স্বাভাৱিক কাৰ্য হোৱা পৰিগণিত হৈছে। ই হৈছে মূল আমাৰ যি ইছ্যুজ। ইয়াৰ উপৰি আমাৰ যি ঝুম খেতি কৰা হয়,
তাৰপিছত যি বানপানী, গৰাখহনীয়া, ভূমিস্খলন, ভূমিকম্প, অনুপ্ৰৱেশকাৰী যি বাহিৰৰ পৰা বাংলাদেশৰ পৰা আমাৰ কি ইয়াত আহে, তাৰপিছত বিভিন্ন দেশৰ পৰা আমাৰ ইয়াত যি আহি প্ৰৱেশ কৰে অনুপ্ৰৱেশকাৰী বুলি কোৱা হয়। ইয়াত দক্ষতা, দৰিদ্ৰতা, কৃষি ক্ষেত্ৰত গ্ৰহণ কৰা আধুনিক প্ৰযুক্তিৰ কৌশল, পাৰমাণৱিক যি অস্ত্ৰৰ পৰীক্ষা আৰু এনে পৰীক্ষাৰ দ্ৰুত গতি, তাৰপিছত ইঞ্জিন ব্যৱহাৰ কৰা গাড়ী মটৰ, এই গাড়ী মটৰৰ সংখ্যা বৃদ্ধি, তাৰপিছত সীমিত অৰ্থ সম্পদৰে অসীম বিকাশ লাভৰ যি আকাংক্ষা, মানুহে যি আশা কৰে যে মোৰ এইখিনি মাটি আছে, ইয়াতে মই কি কৰিম, বহুত মানে কি কৰিম, উৎপাদন কৰিম, ফলত কি কৰে বিভিন্ন ধৰণৰ সাৰ প্ৰদান কৰে। তাৰপিছত প্ৰকৃতি ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় যি কঠোৰ আইনসংগত ব্যৱস্থাৰ অভাৱ ইত্যাদি কাৰকে কি কৰে, কাৰো তথা এই দিশসমূহে পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱা দেখা গৈছে। কিন্তু আমাৰ যে দেশ, এই আমাৰ দেশে হৈছে কি প্ৰথম দেশ যিয়ে সাংবিধানিক নীতি নিয়মৰ জৰিয়তে পৰিৱেশ সুৰক্ষা প্ৰদান কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে, যেনে বন্যপ্ৰাণী সুৰক্ষা আইন, বায়ু প্ৰদূষণ, তাৰপিছত যি জল নিবাৰণ আৰু কি আছিল এই আইনখন, আৰু বহুত এনেকুৱা কি আছে আইন আছে। এই আইনে কি কৰে পৰিৱেশ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ উপৰি মানে ইয়াৰ পৰিৱৰ্তে বাকী দেশসমূহে এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা অৱলম্বন কৰা নাই। গতিকে এইখিনি আছিল আমাৰ যি আজিৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন কাৰকসমূহ। আশা কৰিছো ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব।